হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৰে ভাল। আজি সন্ধিয়া দেহাই মেগী খাওঁ বুলি ক'লে, মই মেগী আনি দি সিজাই দিলোঁ। সিজাই বাতিতে অলপমান দেৰি উলিয়াই থৈ চেঁচা সকল দি দেহাক নিজেই খাবলৈ দিলোঁ। এবাৰ দুবাৰ নিজেই খালেই, তাৰপৰা নিজেই খাই লৈ টেষ্টি মজা বুলি কৈ নিজে খায়ে আছে। তাৰপৰা আজিকালি ভাত চাতো নিজেই খাবলৈ ল'লেই। চাওঁতে ডাঙৰেই হৈ গ'ল আৰু 3 বছৰ পুৰ হৈ 4 বছৰত ভৰি দিলে আৰু সেইদিনা নিচিনাই লাগি আছে। আজি ইমান ডাঙৰ হ'লেই। দেহাৰ লগতে বহি ময়ো চাহকণ খাওঁ বুলি চাহ বাতিতে বাকি ল'লোঁ সোনকালে চেঁচা হ'বলৈ বুলি। তাৰপিছত ব্ৰেড ভাজা লৈ লৈছোঁ, ব্ৰেড ভাজি লৈ লৈছোঁ। তাৰপৰা মাহঁত নাই, গাঁও ফুৰিবলৈ গৈছে। সেই দেহাৰ লগতে দেহা মেগী খাই আছে, মই চাহ খাওঁ দেহাৰ লগতে বহি বুলি। দেহাৰ লগতে খাওঁ বুলি দেহাৰ লগতে কথা পাতি চাহ খাইছোঁ, ময়ো খাবলৈ ল'লোৱেই। তাৰপৰা আজি সন্ধিয়া দেহাই মই এনেকৈয়ে কটালোঁ আৰু। আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ক'ৰবাত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আজিলৈ ইমানেই, বাই বাই, থেংক ইউ।